সুপ্ৰভাত আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা মায়ে লৈ লৈছে মাছ আৰু এইফালে লৈছে চব্জি। ফুলিছে বগা অপৰাজিতা এই কিনিবা আছে এডাল মই এনেকৈ এডাল বান্ধি ইয়াত বগাব তেতিয়া ধুনীয়া লাগিব বগাই গ'লে। নহ'লে মানে কি হৈছিল অপৰাজিতাজোপা এই হালধীয়া ফুলজোপা আছে যে হালধীয়া ফুল ফুলে তাতে বগাই পেলাই গছজোপা নহ'লে বহুত একেবাৰে মুজুৰা কৰি দিছিল, মৰি গ'লহেঁতেন। সেইকাৰণে মই তাৰপৰা আনি ইয়াত দি দিলোঁ। এনেকৈ খুটা দুটা ফুটি এডাল এনেকৈ বান্ধি দিছোঁ, ইয়াত বগাই যাব। এই পা বগা ফুলিছে আৰু অপৰাজিতা বোলে ঘৰলৈ সোমোৱাৰ সোঁহাতে থাকিব লাগে, ভাল আৰু বাস্তুমতে। সেইকাৰণে এজোপা আমাৰ এই সোঁহাতে আছে, ঘৰলৈ সোমোৱাৰ সোঁহাততে আছে। এইটো বাওঁহাতে এজোপা আছে বাৰু, সোঁহাতে আছে, এতিয়া চিন্তা নাই আৰু। আজি হৈছে 23 এপ্ৰিল 10 বহাগ আৰু মোৰ জন্মদিন। সেয়েহে গোসাঁই আগতে এগছ চাকি জ্বলালোহি। এইফালে দেহা মানুহ মোৰ লগত গোসাঁই ঘৰলৈ গ'ল আৰু তাইক মই ধূপ জ্বলালে তাইক লাগে। এয়া ধূপ জ্বলাই পেলাই তাইক গোটেইখনতে এয়া হনুমান চালিচা মাতি আছে আৰু মোক শুনে যে সেয়া তাই কি মাতিছে গম নাপাওঁ আৰু সেয়া শুনকচোন। কৃষ্ণ কেনে কৰে ধূপ মুখখন নলগাই। ধূপ জ্বলাই জ্বলাই মন্ত্ৰ মাতি ফুৰিছে। কৃষ্ণ কৃষ্ণ। আৰু এয়া হৈছে ৰাতিপুৱাৰ জলপান। আজি অ'টছ খালোঁ। অ'টছ খাই কৰিয়ে অলপ সময় ৰৈ পেলাই চিধা আহিলোঁ পাকঘৰলৈ। এইফালে এয়া মাছ ফ্ৰাই কৰিব লৈছোঁ, মানে ভাতখিনি একেকোপে বনাই পেলাওঁ। এইফালে এয়া মাছ বহাই দিছোঁ। আৰু আন এখন কেৰাহীত ভাজি বনাব লৈছোঁ। এয়া বহাই দিলোঁ ভাজি, ফ্ৰেঞ্চ বিন আৰু আলু ভাজিছোঁ। আৰু এইফালে মাছ ফ্ৰাইও হৈ গ'ল। এইফালে মাছৰ তৰকাৰীটো বনাই দিওঁ। কেৰাহীখন লেতেৰা হৈছে, নেহাঁহিব দেই, কাৰণ এইটো বহুত পুৰণা হৈ গ'ল কেৰাহী। তথাপিও এইটোত বনাই ভাল লাগে কাৰণে এইটোতে বনাই থাকোঁ, কিন্তু এইটো মানে চাফা কৰিব নোৱাৰিগৈ আৰু। এইফালে জিকা আৰু আলু বহাই দিওঁ, নিমখ হালধি দি দিলোঁ। জিকা আলু নেমু দি পেলাই মাছৰ জোল বনাম, একেবাৰে চিম্পুলকৈ। এইফালে বনাব লৈছোঁ পেটু ভাজিখিনি। তেলত দি দিলোঁ কেইটামান নৰসিংহ পাত, এইফালে দি দিলোঁ পিঁয়াজ আৰু জলকীয়া। এনেকেই পেটু ভাজি ভাল লাগে। নৰসিংহ পাত দিলে পেটু ভাজিকণ খাই পেলাই বিৰাট ধুনীয়া লাগে। পিঁয়াজখিনি অকণমান ভাজি ল'লোঁ, একেবাৰে কাৰাকৈ ভজা নাই, তাতে অকণমান দি দিলোঁ হালধি। এতিয়া দি দিলোঁ পেটুখিনি আৰু ইয়াত দি দিম এতিয়া জোখমতে নিমখ। আজি বাৰ্থডে বুলি ৰাতিলৈ একো নকৰোঁ, দিনতে এয়া মাছে এনেকৈ কৰিছে আৰু মায়ে ল'লে আৰু মইহে বনাইছোঁ। অকলে অকলেনো কি আৰু কৰি থাকিম। মোৰ বাৰ্থডেত প্ৰতি বছৰ মায়ে, মানে বিয়াৰ পিছতো প্ৰায় মই এটা বছৰহে তাত আছোঁ, ইয়াতে থকা হৈছে। বাৰ্থডেত বিহুত আহিলে ইয়াত থকাই হয়। এয়া বাৰ্থডে বুলিলে মোৰতো ৰাতি মাংস পোলাও প্ৰতি বছৰতে হয়। এইবাৰ নকৰোঁ, ভাইটিও নাই যিহেতু নকৰোঁ। দিনতে সেয়া মাছে বনাইছোঁ। এইফালে পেটু ভাজিত অকণমান ভাত দি দিলোঁ আৰু এইফালে মাছৰ তৰকাৰীখিনি উতলিলে তাতে দি দিলোঁ মাছখিনি। এতিয়া ইয়াত চেপি দিম ধুনীয়াকৈ নেমু। এই তৰকাৰীকণ খাই বিৰাটেই ধুনীয়া লাগে, জিকা আলু মাছৰ জোল। এইফালে কুকাৰত ভাত বহাই দিলোঁ, বাকী বস্তুখিনি হৈ গ'ল বনাই। এয়া দেহা মানুহৰ চাউল তিয়াই থৈছোঁ, সেইখিনি বহাব লাগিব। এয়া হৈ গ'ল আজি আমাৰ মাছৰ তৰকাৰী, জিকা আলু নেমু দি পেলাই। তাৰপিছত ইয়াত কি আছে, ইয়াত আছে পেটু ভাজি আৰু মাছ ফ্ৰাই অকণমান আছে, অকণমান দেহা মানুহক মায়ে খোৱালে। এইখিনি হৈছে ফ্ৰেঞ্চ বিন আলু ভাজি। আজিৰ খাদ্য ৰেডি হৈ গ'ল। দেহা মানুহৰ ভাতকেইটা হ'লেই হৈ গ'ল আৰু এয়া কালিৰ ভাত মই টিমটিমৰ কাৰণে উলিয়াই থৈ দিছোঁ ইয়াতে। আৰু এতিয়া চাওকচোন পাকঘৰটোৰ গোটেই ভাতখিনি বনাওঁতে এতিয়া মই এইখিনি চব চাফ চিকুণ কৰোঁ, কৰি পেলাই এয়া বাচন আছে, এইখিনি মই ধুই ৰেডি হৈ লওঁ। মই আচলতে ভাত বনাওঁতে একেকোবে বনাই যাওঁ, চাফাটো পিছত কৰোঁ। নহ'লে যদি চাফাও কৰি থাকিবলৈ যাওঁ তেতিয়া ভাতৰ কামটো দেৰি হৈ যায়, কাৰণ দেহা মানে পটককৈ আমনি কৰিলে মই নোৱাৰিম লাগিব।
সেইকাৰণে এতিয়া আজৰি দেহামনৰ ভাতটো পটককৈ হৈ যাব চচত বহাই দিম আৰু এইটো ভাত আমাৰ হ'বই এইখিনিতে চাফা কৰি বাচনখিনি ধুই লওঁ মই আজি দেহামনৰ হেয়াৰ কেয়াৰ শ্বেয়াৰ কৰিম দেহামনৰ চুলিত কি লগাওঁ মই এয়া খাটি মই সৰিয়হৰ মানে ঘৰত পেৰা তেল সেয়া লগাই আছোঁ তাইক আজি এমাহমানৰ পৰা আৰু তাইতো চুলিখিনি বহুত পাতল আছিল তেতিয়াৰ পৰা চুলি বহুতখিনি গজি গ'ল এয়া এইবোৰ দেখিছেনে চুলি এয়া এনেকৈ বহুত চুলি আহি গ'লে কপালৰ আগলৈকে তেল সানিম তোমাক দেই এতিয়া মই এয়া তেল এনেকৈ গা ধোৱাৰ মূৰ ধোৱাৰ এঘণ্টামান আগত মই সানি থৈ দিওঁ এতিয়া বাজিছে 12:15 তাইক মই 1টা মানত মূৰ ধুৱাম সেইকাৰণে এতিয়া মই ইয়াত তেলখিনি সানি থৈ দিওঁ এইটোৱে বহুত ধুনীয়া কাম দিছে প্ৰায় মই 6 দিনমানহে ঘঁহা হৈছে 1 মাহৰ ভিতৰত 6 দিনমান এনেকুৱা তেল ইউজ কৰা হৈছে তাতে বহুতখিনি ভাল ৰিজাল্ট পাইছোঁ মানে মোক খুৰী এজনীয়ে কৈছিলে এনেকৈ তাই চুলিটো পাতল আছিল যে মই খুৰাই দিম ভাবিছিলোঁ কিন্তু এতিয়া যি দেখিছোঁ খুৰাবলগীয়া নহ'ব আৰু বহুতখিনি চুলি আহি গ'ল ডাঠো হৈ চুলিবোৰ এইবোৰ আগতে খালী আছিল এতিয়া ঢেৰ চুলি আহি গ'ল তাই যিটো কাৰ্ল হয় তাই মই ভাল পাওঁ একদম মেগী কাৰ্ল তাই চুলিখিনি এতিয়া সেই তেল লগাই থৈ দিম আগতে অকণমান ধুনীয়াকৈ মাছাজ কৰি দিম আৰু এনেকৈ তেলখিনি সানি মই এনেকৈ ক্লকৱাইজ মাছাজ কৰোঁ চুলিখিনি গোলকৈ ক্লকৱাইজ কৰিব লাগে মাছাজটো তেতিয়া বোলে এই মাছাজটোৱে বোলে চুলি গজায় এনেকৈ গোটেই মূৰটো মাছাজ কৰি দিওঁ তেলখিনি সানি পেলাই তেতিয়াহ'লে তেল সানি লওঁ মই তাইক খেলি আছে বস্তুবোৰ লৈ পেলাই সানি লওঁ তাইক তেলখিনিকে এইজনী এতিয়া মানে একদম টিপটিপিয়াকৈ সানি থৈ দিছোঁ মই সানিলে একদম সৰহকৈ সানি দিওঁ যাতে ভালকৈ কাম কৰক বুলিয়ে সেয়া হয়ো কাম দিছে বাৰু এইজনী পৰিলে নহয় মোৰ ট্ৰাইপডটো কি ডেঞ্জাৰ বস্তু ওলাব কিন্তু মায়ে আজি কচু পাতত দিব ইয়াক কচু আৰু ইয়াত আছে এয়া মচন্দৰী এইটো মধুসোলেং এয়া পদুনা পাত মচন্দৰী এয়া মচন্দৰী এয়া মধুসোলেং আৰু এয়া কচু পাতত দিব এতিয়া এয়া কলপাত লৈছে এইফালে কচু পাতত দিবৰ কাৰণে মায়ে কলপাতখন লৈ লৈছে তাত দিছে কচুখিনি আৰু মচন্দৰী মধুসোলেং আৰু পদুনা পাতখিনি ইয়াতে দি দিছে ইয়াত দি দিব কেইটামান এতিয়া জলকীয়া দি দিলে কচু তেনেকৈ অকণমান জ্বলা হ'লেহে ভাল লাগে কচু ভাজিলেও বা এনেকৈ যদি পাতত দিয়া হয় জ্বলাটো হ'লেহে ধুনীয়া লাগে কচুকণ খাই পেলাই এইকণটো বহুত ধুনীয়াই লাগিব টেঙাও হ'ব যিহেতু এতিয়া ধুনীয়াকৈ মেৰিয়াই লৈ বান্ধি দিব ভালকৈ যাতে কচুখিনি ওলাই নাযায় পাতখন অৱশ্যে অকণমান সৰু হ'ল আৰু অকণ ডাঙৰ হ'লে বান্ধিবৰ কাৰণে সুবিধা হ'লহেঁতেন এতিয়া ধুনীয়াকৈ বান্ধি দিলে আৰু গেছতে এই জালিখন বহাই পেলাই ইয়াতে দি দিলে কচুখিনি দেউতাই বিশেষকৈ বিৰাট বেছি ভাল পায় এনেকৈ পাতত দিয়া কচু এইজনী আমাৰ দেহামনৰ গা চা ধুই আহিলে খোপা বান্ধি আছে ডাঙৰ নিচিনা ন গামোচা মাৰি আছে মূৰত চাওঁ এপিনে চাওঁ দেহামনৰ চাওঁ এপিনে চোৱা কোন মানুহ আৰু কচুখিনি ধুনীয়াকৈ পোৰা হৈ গ'ল জুইত দিলে বেছি ধুনীয়া হয় আৰু গেছতকৈও পোৰাটো জুইৰ মাজত যিহেতু থাকে চব ফালৰ পৰা ভালকৈ পুৰি যায় গেছত ইমানো ঠিক নহয় তথাপিও এতিয়া উপায় নাই এইখিনি এতিয়া মায়ে উলিয়াই ল'ব উলিয়াই পেলাই সানিব এইখিনি উলিয়াব ইয়াতো জলকীয়া দিয়ে আছে নিমখ আৰু কেঁচা মিঠাতেল দি পেলাই সানিব এইটো গোন্ধটো বিৰাট বেছি ধুনীয়া ওলাই আছে খাবও বহুত ধুনীয়া হ'ব আৰু আজি ভিডিঅ'টো মই এইখিনিতে সামৰি দিছোঁ আকৌ এটা বেলেগ ভিডিঅ'ত লগ পাম আৰু মোৰ ভিডিঅ'বোৰ যদি চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আহিছোঁ এতিয়া